আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ ৪৫তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আছিল। সেয়ে আমি কোকৰাঝাৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংহতি ৰাখি ৰাজহুৱা ইফতাৰ আৰু বিশ্ববাসীৰ শান্তিৰ কাৰণে আজি আমি সমূহীয়া দোৱা কৰিলোঁ। আল্লাহ তাআলাই যাতে আমাৰ মাজত যি ভেদাভেদ সেই ভেদাভেদ যাতে নাথাকে তাৰ বাবে দোৱা কৰা হয়। লগতে এই অসমত যি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি সেই ৰাজনীতি যাতে নাথাকে, যাতে আমি সকলোৱে হাতে হাত মিলাই আমি চলিব পাৰোঁ আৰু আমাৰ মাজত যি এক শান্তিৰ প্ৰতিষ্ঠা হ'ব লাগে, আমি যাতে বিশ্ববাসীৰ লগত আমি গোটেই সম্প্ৰদায়ৰ মানুহখিনি শান্তিত থাকিব পাৰোঁ তাৰ বাবে আজি দোৱা কৰা হ'ল। লগতে এইখন অসমৰ যি ৰাজনীতি যি আমাৰ এক ষড়যন্ত্ৰ কৰি সংখ্যালঘুসকলক নিশেষ কৰাৰ চক্ৰান্ত চলি আছে, সেয়া যাতে কেতিয়াও নহয় তাৰ বাবে আজি আমি দোৱা কৰিলোঁ। লগতে আমাৰ সংখ্যালঘু সমাজত যাতে কোনো ধৰণৰ কুকৰ্ম বা কুসংস্কাৰ নাথাকে তাৰ বাবে আমি দোৱা কৰিলোঁ। লগতে আমাৰ অসমখন এখন সোণৰ অসম গঢ়িব পাৰোঁ তাৰ বাবে দোৱা কৰা হ'ল। লগতে আমাৰ সমূহ জাতি ধৰ্ম বৰ্ণ সকলো জাতিয়ে যাতে আমি একে থালিতে খাব পাৰোঁ তাৰ বাবে আমি দোৱা কৰিলোঁ। আমাৰ মাজত যাতে কোনো ধৰণৰ ভেদাভেদ নহয়, যাতে কোনো ধৰণৰ ভেদাভেদ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে দোৱা কৰা হ'ল। আৰু আমাৰ যিসমূহ ৰাজনীতিবিদে আমাক নিশেষ কৰাৰ এক ষড়যন্ত্ৰ কৰি আছে, সেয়া যাতে কেতিয়াও হ'ব নোৱাৰে তাৰ বাবে আজি আমি সমূহ দোৱা কৰিলোঁ আৰু আল্লাহ তাআলাৰ ওচৰত আমি এই কামনা কৰিলোঁ। মই প্ৰথমতে এই যিটো অনুষ্ঠান মাতিছে তাৰ কাৰণে মই তেওঁলোকক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰথম কথা কৈছোঁ, আমি যিখন আমাৰ দেশ শংকৰ ৰাজনৰ দেশ, গতিকে আমি আমাৰ ঐক্য শান্তি প্ৰগতি মিলন আমি একেলগতে বসবাস কৰি বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে আমি এই সম্প্ৰীতি বজাই ৰাখিব লাগিব। সকলোকে মই অনুৰোধ জনাইছোঁ, আমি যেনেকৈ শংকৰ ৰাজানে যেনেকৈ আগৰ দৰে আমাৰ যি ঐক্য সম্প্ৰীতি বজাই ৰাখিছিল, আমি সকলোৱে মিলি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি এই অনুষ্ঠানবোৰ পালন কৰিব লাগে। আমি একেলগে মিলিজুলি আমি বৃহৎ অসমীয়া জাতি গঠন কৰিব লাগে, মই তাকে কামনা কৰিছোঁ। আমি ভাই সকলোৱে আমি মিলি আমাৰ বৃহত্তৰ আমাৰ অসমীয়া জাতি লগতে এই অনুষ্ঠান বিভিন্ন ধৰ্ম সকলো ধৰ্মকে শ্ৰদ্ধা কৰিব লাগে। ইফতাৰ পাৰ্টিত আহিছোঁ, ভাল লাগিছে। এনেকুৱা অনুষ্ঠান মই বিভিন্ন হেৰিত যাওঁ মাতে, মই খুবেই আনন্দিত হৈছোঁ। এনেকুৱা অনুষ্ঠান মানে মাতিছে, আহিছোঁ, খুবেই ভাল লাগিছে। সকলোকে মই ইফতাৰ পাৰ্টিত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভাল লাগিছে। মই বাৰ কৈছোঁ, আমি শংকৰ আজানৰ দেশৰ মানুহ, গতিকে আমি এই ঐক্য শান্তি প্ৰগতি আমাৰ যি মিলন আমি বজাই ৰাখিব লাগিব। সমিতিৰ উদ্যোগত আয়োজিত আমচুৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইফতাৰ আয়োজন কৰিছে মাগুৰ প্ৰাংগণত। এই ইফতাৰ প্ৰাংগণত যি পৰিৱেশ দেখা পাই ভালে লাগিছে আৰু এই পৰিৱেশৰ জৰিয়তে ইয়াতে বুজায় যে শান্তি সম্প্ৰীতি আৰু ঐক্যৰ মাজত যি মিলাপ্ৰীতি, সেই মিলাপ্ৰীতি এনাজৰীডালৰ ইংগিত সি বুজাইছে। আৰু লগতে আমি আশা কৰিছোঁ যে আমচুৰ জৰিয়তে আজি এই ইফতাৰ প্ৰগ্ৰাম এই অঞ্চলৰ সমূহ ৰাইজৰ যিটো মিলাপ্ৰীতি যাতে অটুট থাকে তাৰ কামনা কৰিছোঁ এজন প্ৰাক্তন আমচুৰ হিচাপে। আজি ৪৫তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমচুৰ তৰফৰ পৰা ইয়াত ৰাজহুৱাভাৱে এটা ইফতাৰ প্ৰগ্ৰামৰ আয়োজন কৰিছে। সৰ্বস্তৰৰ মানে সকলো কাষ্ট কমিউনিটিৰ মানুহ মাতি পেলাই আজি এটা ইয়াত ৰাজহুৱা ইফতাৰৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে খুব ভাল হৈছে, চবকে মাতিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহিছে, চবৰে এটা সমন্বয়ৰ এটা থলী হিচাপে আজি এই জেগাটো পৰিগণিত হৈছে। আজি যিটো ইফতাৰ পাৰ্টি, ইয়াৰ দ্বাৰা আপোনালোকে কি মেছেজ দিব বিচাৰে? হয়, ইফতাৰ পাৰ্টি আজি এই ইফতাৰ পাৰ্টিৰ জৰিয়তে মই এটাই মেছেজ দিব খোজোঁ, যিহেতু এজন ধৰ্মীয় সংখ্যালঘু মানুহ হিচাপে, ধৰ্মীয় সংখ্যালঘু যুৱক হিচাপে মই এটাই মেছেজ দিব খোজোঁ যে আজি আমি দিনটো ভোগে লঘোণে আমি থাকোঁ এটাই কাৰণত, সমাজৰ সৰ্বস্তৰৰ উন্নতি, ভাল সুখ শান্তিৰ কামনা কৰোঁ।
আৰু সেইখিনিয়ে কামনা কৰোঁ। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।